Hello everyone, welcome back to my channel The Art of Spices. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ কাৰণে মই এটা বইল ৰেচিপি লৈ আহিছোঁ। কচু আৰু ডালৰ বইল ৰেচিপিটো কি ধৰণে মই প্ৰিপেয়াৰ কৰিছোঁ সেই তাকে ভিডিঅ'টো বনাই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আপোনালোকক আন এটা কথা জনাওঁ যে মই বৰ্তমান থাকোঁ গুৱাহাটীত, যদিও মোৰ ঘৰ উজনি অসমৰ দুলীয়াজানৰ নিচেই কাষতে থকা ভাদৈপাচলি নামৰ এডোখৰ সৰু ঠাইত। ক'বলৈ গ'লে একেবাৰে পাহাৰৰ কাষতে ঘৰ, আৰু যেহেতু পাহাৰৰ কাষৰ মানুহ আমি বইল খানাবিলাক খাই খুব ভাল পাওঁ। আৰু লগতে এটা কথা, সৰুৰ পৰাই মায়ে ঘৰত লাগিলে 4-5টা যেইটা আইটেম নাথাকক এটা বইল ৰেচিপি ঘৰত থাকেই, আৰু মায়ে খুব ভালদৰে বনাই বইল ৰেচিপি খায়ো খুব ভাল লাগে। সৰু থাকোঁতে যদিও ইমান ভাল নাপাইছিলোঁ, এতিয়া খুব ভাল পাওঁ। এনিৱেজ, আজি এই ভিডিঅ'টোত মই আপোনালোকক কি ধৰণে প্ৰিপেয়াৰ কৰিছোঁ তাকে দেখাবলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত লিখি জনাব আপোনালোকে কি ধৰণৰ ইনগ্ৰিডিয়েণ্ট ইউজ কৰি পেলাই এই ৰেচিপিটো আপোনালোকে বনায়। আহক তেনেহ'লে ষ্টাৰ্ট কৰোঁ। এই ৰেচিপিটো বনাবলৈ কাৰণে মই ব্যৱহাৰ কৰিছোঁ কচু পাত আৰু থুৰি, 2টা সৰু চাইজৰ পিঁয়াজ কাটি লৈছোঁ, 2টা কেঁচা জলকীয়া, ধনিয়া পাত, কেইটামান কণ বিলাহী, এটা আলু 4 পিচ কৰি লৈছোঁ, মুগ আৰু মচুৰ দাল তিয়াই ৰাখিছিলোঁ মই, 3 ফুটামান নহৰু আৰু অলপ আদা লৈছোঁ, কেইটামান জালুক লৈছোঁ। কচুথুৰি শাকখন বনাবলৈ কাৰণে আপোনাৰ 2টা খুবেই ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট প্ৰয়োজন হয়। এটা হৈছে আপোনাৰ বিলাহী পৰিৱৰ্তে আপুনি অন্য যিকোনো কাজনেমু, গোল নেমু যিকোনো, বিকজ আমি যেতিয়া নেমুটো ইউজ কৰোঁ তেতিয়া আপোনাৰ কচুৰ যিটো খজুৱা ধৰণৰ ভাৱটো থাকে সেইটো নেমুৱে মাইনাছ কৰি দিয়ে। আৰু লগতে মই জালুক ইউজ কৰিছোঁ। যিকোনো বইল ৰেচিপিত আপোনাৰ জালুকটো ইউজ কৰিলে এটা খুব ধুনীয়া এটা ফ্লেভাৰ আহে, জালুক আৰু বিলাহী। এই 2টা আমাৰ এই ৰেচিপিটোৰ কাৰণে খুব ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট। আহক ষ্টাৰ্ট কৰোঁ। আমাৰ এই ৰেচিপিটো তেনেই সহজ হয়, এটা এটাকৈ ইনগ্ৰিডিয়েণ্টছবিলাক দি গ'লে হ'ল। প্ৰথমে মই ইয়াত কচু থুৰি যিবিলাক কটা আছে এইবিলাক এড কৰি দিওঁ। পানীটো অলৰেডি অলপ গৰম কৰি উতলাই লৈছিলোঁ যাতে অলপ সোনকালে বস্তুটো প্ৰচেছ হয়। কচুটো দিয়াৰ লগে লগে মই আলুটো এড কৰি দিওঁ। তাৰপিছতে মই এড কৰিম প্ৰয়োজন অনুসৰি আপোনাৰ নিমখ, আৰু লগতে আমাৰ কাটি থোৱা পিঁয়াজবিলাক। বহুতে হালধিও ব্যৱহাৰ কৰে, বাট সেইটো আপোনাৰ নিজৰ কথা, অপশ্যনেল কথা। আপুনি ইচ্ছা কৰিলে হালধি ব্যৱহাৰ কৰিব পাৰে, ইচ্ছা নকৰিলে নকৰিব পাৰে। মই ইয়াত হালধি ব্যৱহাৰ কৰা নাই। এনেদৰে ইয়াক 5 মিনিটমান কাৰণে বইল হ'বলৈ দিওঁ। এতিয়া প্ৰায় 4-5 মিনিটমান হৈছে। আমাৰ কচুবিলাক লাহে লাহে সিজিব ধৰিছে। এতিয়া আৰু লগতে তিয়াই থোৱা ডালটো এড কৰি দিওঁ। আৰু লগতে আমাৰ জালুকৰ যিটো গুড়া কৰি লৈছোঁ। এতিয়া আৰু এনেদৰে ইয়াক আৰু প্ৰায় 5-7 মিনিটমান সিজিবলৈ দিওঁ। এতিয়া প্ৰায় 8-10 মিনিটমান হ'ল। whenever I cook boil recipe, মই ফাৰ্ষ্ট ক্ৰেডিটটো মোৰ মাকে দিব লাগিব, বিকজ মায়ে বইল ৰেচিপি খুব সুন্দৰকৈ বনায়, আৰু সৰুৰ পৰাই বইল ৰেচিপি খোৱাটো মায়ে খুব প্ৰিফাৰ কৰে। এনিৱেজ, এতিয়া মই ইয়াত বিলাহীবিলাক এড কৰি দিওঁ। বিলাহীটো মই অলপ দেৰিকৈ এড কৰিছোঁ কাৰণ সিজিবলৈ কাৰণে বেছি নালাগে কণ বিলাহী। বইল ৰেচিপিৰ ক্ষেত্ৰত মই এই আদা নহৰুটো অলপ দেৰিকৈ এড কৰোঁ। মোক মায়ে সৰুৰ পৰা কোৱা মোৰ মনত আছে যে বইল ৰেচিপি যেতিয়া কৰা হয় আদা নহৰুটো একেবাৰে লাষ্টত এড কৰিলেও হয়, বিকজ তাৰ পৰা এটা খুব ধুনীয়া গন্ধ ওলাই থাকে। আৰু ইয়াৰ লগতে মই এড কৰি দিম কেঁচা জলকীয়া, আৰু লগতে ধনিয়া পাত। Now I'll let it cook for another like 5-6 minutes, then it will be ready. Okay, এতিয়া প্ৰায় 5 মিনিটমান হ'ল।
অল ৰাইট, আমাৰ এতিয়া কচু আৰু ডালৰ ৰেচিপিটো ৰেডি হৈ গৈছে।